আৰু মানকাছাৰৰ অসম মেঘালয় সীমান্তৱৰ্তী পাহাৰত মৃতদেহ উদ্ধাৰ ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ কৰা হৈছে এগৰাকী কিশোৰৰ মৃতদেহ মৃত কিশোৰজনৰ নাম জফিউৰ ৰহমান 11 ফেব্ৰুৱাৰীৰ পৰা নিখোজ হৈ আছিল জফিউৰ ৰহমান আৰু বৃহস্পতিবাৰে আৰক্ষীৰ চকীত এজাহাৰ দাখিল কৰিছিল পৰিয়ালে আৰু ঘটনাস্থলীত অসম আৰু মেঘালয় আৰক্ষী উপস্থিত হৈ এতিয়া আৰম্ভ কৰিছে তদন্ত পুনৰবাৰ উল্লেখ কৰিছো মানকাছাৰৰ অসম মেঘালয় সীমান্তৱৰ্তী পাহাৰত উদ্ধাৰ হৈছে এগৰাকী কিশোৰৰ মৃতদেহ ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ কৰা হৈছে কিশোৰৰ মৃতদেহ মৃত কিশোৰজনৰ নাম হৈছে জফিউৰ ৰহমান 11 ফেব্ৰুৱাৰীৰ পৰা নিখোজ হৈ আছিল জফিউৰ ৰহমান আৰু বৃহস্পতিবাৰে আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল কিশোৰৰ পৰিয়ালে